হয় নমস্কাৰ। মোৰ নাম ধনীৰাম বৰ্মন। আমি শ্ৰীৰামপুৰ আঞ্চলিক আক্ৰাছো। আজি আমাৰ ইয়াত যিটো সন্মুখত নিৰ্বাচন আহি আছে, আমি আজি ইয়াত বিভিন্ন দল সংগঠনে একত্ৰিত হৈ আজি আমি ইয়াত প্ৰেছ মিট দিব লগা হৈছে। এইটোৰ কাৰণতে যে আমি দীৰ্ঘদিনৰ পৰা বহু দিনৰ পৰাই যেতিয়াই আমাৰ ৰাজ্যিক বিজেপিৰ প্ৰেচিডেণ্টসকলে আহে, ইয়াত মন্ত্ৰীসকলে আহে, আমি দল সংগঠনৰ পৰা আমি সিহঁতক বাৰে বাৰে আমি আপত্তি কৰি থাকোঁ যে আমাক ইয়াত বিজেপি প্ৰাৰ্থী দিব লাগে। তো কোনো বোলেও আমাক বিজেপি প্ৰাৰ্থী ইয়াত দিয়া নাই। আমি বহুত আশা কৰি আছিলোঁ যদিও। তো আমাৰ এটাই দাবী, আমাৰ খালি আক্ৰাছো বুলি নহয়, আমাৰ ইয়াত যিমান দল সংগঠন আছে, আমাৰ সকলোৰে পৰা ইচ্ছা এইবাৰ আমাক ইয়াত বিজেপি কেণ্ডিডেট আমাৰ এই গোসাইগাঁও সমষ্টিখনত দিব লাগে। আমি এইবাৰ এটাই আশা কৰিম, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি এটাই অনুৰোধ কৰিম, আমি সকলো দল সংগঠনৰ ফালৰ পৰা যে আপুনি এইবেলি আমাক এই বিধানসভা ইলেকশ্যনৰ আগমুহূৰ্তত আমাক ইয়াত বিজেপিৰ পৰা কেণ্ডিডেট দিব লাগে। আমাৰ ইয়াত উন্নয়ন বহুত বাকী আছে, বহুত পিছপৰা অঞ্চল এই গোসাইগাঁও সমষ্টিটো। সেইকাৰণে আমি মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি বিবেকবাকে আমি অনুৰোধ কৰিছোঁ যাতে এইবেলি আমাক ইয়াত গোসাইগাঁও সমষ্টিত আমাক বিজেপি প্ৰাৰ্থী এজন লাগে। আমি সেইটোৱে দাবী কৰিছোঁ। সকলো মিডিয়া বন্ধুসকল আৰু অতিথিসকলক সন্মান জনাইছোঁ যে মোৰ নাম তিলক চাও। মই হিন্দী ভাষী বিকাশ পৰিষদৰ প্ৰেচিডেণ্ট আৰু মই অসম চৰকাৰৰ হেমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়া দেৱৰ প্ৰতি অনুৰোধ জনাওঁ যে আমাৰ গোসাইগাঁও 1 নম্বৰ সমষ্টিৰ যিটো অপেন চিট, ইয়াত আমি বিজেপি কেণ্ডিডেট হোৱাৰ আশা কৰি আছোঁ। কিয়নো আমাৰ ইয়াত জনগণৰ সকলো জনগোষ্ঠীৰ মানুহবিলাকে ইয়াত দাবী কৰে যাতে বিজেপি কেণ্ডিডেট হ'ব লাগে, সকলোৱে ইচ্ছুক। গতিকে মই আমাৰ ডাঙৰীয়া অসম চৰকাৰৰ অনুৰোধ কৰোঁ যে আমাক ইয়াত এজন বিজেপি কেণ্ডিডেট দি গোসাইগাঁও 1 নম্বৰ সমষ্টিত বিজেপি কেণ্ডিডেট দি আমাক সকলো জনজাতি গোষ্ঠী সকলোকে আকাংক্ষা পূৰণ কৰে যাতে, এইটো মই অনুৰোধ কৰোঁ।